বন্ধুসকল আজি দুবৰী ধাৰাবাহিকখন চাবলৈ বহুত বেছি ভাল লাগিব। যোৱাটো খণ্ডত দেখিবলৈ পাইছিল যে দুবৰী ঘৰলৈ আহে আৰু দুবৰী দেউতাক খঙত জ্বলি উঠে আৰু দুবৰীক বহুত জিতি কয় আৰু দুবৰী শোকত ভাগি পৰে। আনফালে পাৰ্থই খোৱা বোৱা সকলো এৰিছে, বহুত কষ্টত আছে। মাকে পাৰ্থক খোৱা বোৱা কথা কয় কিন্তু সি নাখাওঁ বুলি কয় আৰু কথাবোৰ মাকে পাৰ্থক বুজায়। বন্ধুসকল আজি খণ্ডত দেখিবলৈ পাব যে দুবৰীয়ে মামীয়েকৰ আগত কথাবোৰ দুখ কৰি কয় আৰু আনফালে পাৰ্থৰ ঘৰত পাৰ্থৰ ভনীয়েকে দেউতাকৰ আগত পাৰ্থৰ সকলোবোৰ অৱস্থা বুজাই ক'ব আৰু দুবৰী মোমায়েকে পুলিচ অফিচাৰজনক দুবৰী কেনেকুৱা লাগে বুলি সুধিব। চ' বন্ধুসকল আজি দুবৰী ধাৰাবাহিকখন চাবলৈ কোনে কোনে আগ্ৰহেৰে ৰৈ আছে মোক কমেণ্ট কৰি জনাবচোন আৰু যদি ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।